Hello guys, welcome back to my another video. So guys, আজি এফালে গৈ আছো আপোনালোকে থাম্বনেল দেখি গমে পাইছে কোন পিছতকে গৈ আছো আৰু কিবা এটা কিনিব গৈ আছো আসলতে সৰু সুৰা বস্তু কিবা এটা কিনিব গৈ আছো আৰু তো আজি ভিডিওটো চাই থাকক আৰু গাইস এতিয়া ওলাই আহিছিলো হে ইয়া দেখিছে ঘামি জুলবই গলো কেনেকুৱা গৰম পৰিছে এইকেদিন বাপৰে নকব আৰু মানে হালত বেয়া হৈ গৈছে দুদিন চাৰিদিন মান কন্টিনিউয়াসলি মানে যেটো রোড দি আছে মই বলো জিয়া নাথাকিমে নি একদম মানে শান্তি লগা নাই কৈছো নহয় সিৰিয়াসলি মানে উফ পানী সানি খাব কবাত ওলাই গলে ছাতি তাতি লৈ যাব দেই নহলে মানে গল চাই থাকো আজি ব্লগটো এটা গৈ থাকো ব্লগ এয়া ওলাই আহি দেখিলো আইসক্ৰীম আসলে গৰমৰ দিনত দেখি ভাল লাগি গৈছে তামাম গৰম লাগিছে গাইস উফ থাকিব পৰা নাই ৰ'দত দে উফ ৰ'দ আহি গৈছে একদম মুখত এনেকুৱা গৰম মানে মানুহ একদম ৰাস্তাই ওলাই আছে গৰমত এনেকুৱা গেলা গৰম দিছে নকব আৰু দে এটা যে কোনোবাই ষ্টেটাছ দিছে ভগৱানেও বিচনী লৈ আছে সেই তেনেকুৱাই হৈছে ভগৱানে হালত আমাৰ কি হ'ব ন মানে এচিও কাম দিয়া নাই আৰু ইমানে লেতেৰা গৰম পৰিছে হয়নে এসে কাম দিছে এসে কাম দিয়া নাই ইমানে খেলা গৰম হৈছে এতিয়া ওলাই মেলি এতিয়া অকণমান হেৰিটো লৈছোঁ কাৰণে অকণমান হেৰি পৰিছে নহ'লে আকৌ জোল পৰি গ'লোহেঁতেন আৰু পুৰা হাই কৈ দে আজি বেমাৰী আজি গৰমতে একদম দেহা চা বেয়া হৈ গৈছে আৰু পুৰা মানে গৰমত অৱস্থা বেয়া হৈ গৈছে গাইস বাবা দা আহিম বুলিও কৈছিলে সি আহিব নোৱাৰিলে সি হেৰিলৈ গ'ল সি নগাঁৱলৈ গ'ল কাৰণে আহিব নোৱাৰিলে এই নগাঁও কিবা অন্নপ্ৰাশন আছে সেইকাৰণে সি আহিব পৰা নাই এতিয়া তো সেয়াই আৰু আমি কেইটা আহিছোঁ আমি যেতিয়া প্ৰথম তিতাব আহিছিলোঁ আমি এইটো ভাড়া ঘৰত আছিলোঁ ন এইটো হয় না পাহৰি গ'লো অঁ এইটোৱে হয় এইটো ভাড়া ঘৰত আমি প্ৰথম আছিলোঁ এতিয়া আমি ঘৰ বনালোঁ আৰু তেতিয়া মোৰ কিমান বছৰ আছিলে বাৰু 3 বছৰ আছিলে আৰু ইটো একদম 9 মাহ আছিলে 9 মাহ কেঁচুৱা তো এইটো কিমান স্মৃতি আৰু ন তেতিয়া নাহৰ বুলি তাই থাকে মানে মালিক নহয় তাই অঁ নাহাৰ বুলি এজনী আছিলে তাই এতিয়া গুৱাহাটীত থাকে নি গম নাপাওঁ এতিয়া ইয়াত চাগে কোনোবা থাকে ন এয়া জোতা চোতা মিলি থৈছে নে কোনোবা চাগে থাকে আৰু এইফালে আমি এতিয়া যাম আমি ফাইনেলি পাই গ'লোহি এয়া TVS শিৱম মটৰ ন অঁ এতিয়া আমি যাওঁ গৈ থাকোঁ ব্লগ ফাইনেলি গাইছ আমি ডিলাৰৰ ভিতৰত সোমাই গ'লোঁ আৰু এয়া স্কুটিখিনি আমি এইখিনি আচলতে ইয়াৰ ভিতৰতে আমি চুজ কৰিব লাগিব চ' কোনখন ভাল লাগিছে আমি একচুৱেলি চুজ কৰিব বহুত টান হৈ গৈছে যিহেতু ৰেডখন ভাল লাগিছিলে আচলতে কিবা এটা বস্তু কিনিবলৈ আহিলে এনেকুৱা প্ৰায় হয় কোনখন নলওঁ আপোনালোকৰো হয় চাগে হয়নে চ' ফাইনেলি এইখনে আমাৰ লাষ্টত পচন্দ হ'লগৈ একচুৱেলি কোৱাই নাই নহয় স্কুটি আচলতে কিনিবলৈ কাৰণে আহিছোঁ একচুৱেলি ভাইটিৰ কাৰণে স্কুটি কিনিবলৈ আহিছোঁ তাৰ এখন মানে খুব প্ৰয়োজন হৈছিলে যিহেতু কলেজ যাব লাগে এতিয়া আৰু ডাঙৰ ল'ৰা নহয় জানো আৰু মোৰখন কিমান লৈ ফুৰিব সেইকাৰণে তাৰ নিজৰ এখন লাগে বুলি সি ডিমাণ্ড কৰিলে চ' এতিয়া পাই গ'ল এয়া কাগজ পত্ৰ কাম কিবা কিবি কৰি আছে আচলতে বহুত টান লাগে এনেকৈ বহি থাকিবলৈ আৰু এয়া তেওঁলোকে কাগজ পত্ৰ এইবোৰ কিবা কাম কৰি আছে বহুত যিহেতু ডকুমেণ্ট ৱৰ্কছ কিছুমান থাকে মা বহি আমনি লাগি গৈছে আৰু যিহেতু মা সেইদিনা গা বহুত বেছি বেয়া আছিল গাইছ আজি আমি স্কুটি নিম বুলি আহিছিলোঁ আজি নিয়া নহ'লে এইবোৰ কিবা দেৰি হ'ল মানে অহা আমি 5টা 4:30 মানত আহিলোঁ আৰু 5টা আগত আচলতে নিব লাগে সেইকাৰণে আমাৰ ল'বলৈ অলপ অসুবিধা হ'ল কাইলৈ স্কুটি ডেলিভাৰী দিব আৰু এতিয়া এইটো ডিলাৰত কিবা কাম আছে এয়া কাম কৰিব গৈছে তো দেখাই থাকিম আৰু এয়া আমি গাড়ীতে বহি আছোঁ ইমান বেছি গৰম হয় সেইকাৰণে আমি গাড়ীতে বহি আছোঁ আৰু ওলাই নাযাওঁ ইমান গেলা গৰম নহয় থাকিব পৰা নাই গোটেই জোল বৈ গৈছোঁ এইকেইদিন দেই আজি একদম মিনি অহা হ'ল আৰু কাইলৈহে ডেলিভাৰী হ'ব একো নাই বাৰু অঁ বইল হৈ গৈছে পুৰা
এখন হা জ্ঞানদীপ মই জ্ঞানদীপখনে দেখা নাই নে এইখন হৈছে আমাৰ তিতাবৰৰ জ্ঞানদীপ জাতীয় বিদ্যালয় এইখন এইফালে হৈছে চিএমচি ৰেষ্টুৰেণ্ট চিএমচি একদম ঘি দি বনাই নেকি গৰু ঘি দি বনাই মিঠাইবোৰ চব টেষ্টি হয় ইয়াত ডেটা আছে ন আহিলে যাম আৰু দেই গৰম এয়া বৰ্তমান মায়ে আমাৰ কাৰণে আইচক্ৰীম আনিবলৈ গৈছে যিহেতু বেমাৰী দেহাই গৈছে উপায় নাই আৰু কিবা বোলে বজাৰ চজাৰ কৰিবলৈ আছে কি ফ্লেভাৰ আনে ভগৱানে জানে দেই কিন্তু এয়া চাইছে আৰু তাকে আনিলেহে গম পাম এয়া ফাইনেলি আনিলে থেংক ইউ এয়া এতিয়া খাই যাওঁ নেকি বাৰু ইমান মানে গৰম নহয় কি কম আৰু এইবোৰ কি আনিলি এইবোৰ কিবা আনিছে পালছ মানে মই বস্তু এটা ইনষ্টাগ্ৰামত দেখিছিলোঁ চৰবতৰ তো সেইটো আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাম কেলে আনিছোঁ পালছ এইবোৰ ক'ম আৰু ষ্টিকডাল ক'ত আছে বিচাৰি পোৱা নাই বহুত বেছি গৰম কিন্তু গৰম মানে বিচুতি খাইছোঁ আৰু দেই আইচক্ৰীমো মানে হেৰি হৈ গ'ল গলি গ'ল ইমানেই গেলা গৰম দিছে এতিয়া আকৌ কাইলৈ যাব লাগিব আজি কাম নহ'লে এইবাৰ খং উঠে আমি এইবাৰ সেইদিনাখন দেউতা যাওঁতে কৈ আহিলে যে বৃহস্পতিবাৰে লৈ যাম বাৰটো ভাল অলপ চিনচিয়াৰ হ'ব লাগে একদম ভাল নালাগিলে ডিলাৰটো সঁচাই কৈছোঁ হয়নে নাই যোৱাটো দেৰি হ'লে কিবা মোৰ ডিলাৰটো মানে ভাল নালাগিব কথা দি পেলাই মানে ৰাখিব নোৱাৰিলে ভাল নালাগে ন কোনটো বাৰত আনিম বুলি কৈছোঁ সেইটো বাৰত দিব লাগে আৰু সেইটো গম পাইছোঁ 4টালৈকে দিব লাগিছিল আৰু হ'ব গাইজ কাইলৈ লগ পাম আজি বহুত বেছি টায়াৰ্ড হৈ আছোঁ মই ভাবিছিলোঁ ব্লগটো কাইলৈ দিম কিন্তু এতিয়া পৰহিলৈ দিব লাগিব গাইজ আজিৰ ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিলোঁ তাৰপিছত কালিটোতো মই ষ্টাৰ্ট কৰা নহ'লেই কাৰণ কালি যিহেতু স্কুটিখন অনা নহ'ল তো আজি এতিয়া একচুৱেলি মায়ে দেউতাই গৈছে আনিবলৈ ডিলাৰলৈ কিন্তু তেওঁলোক গাড়ী লৈ গ'ল চ' এতিয়া চলাই আহিবলৈ মানুহ নাই সেইকাৰণে দেউতাই আকৌ এতিয়া মোক ঘৰলৈ আহিব আকৌ মোক লৈ যাব লাগিব কাৰণ স্কুটিখন মই চলাই আহিব লাগিব চ' সেয়াই আকৌ স্কুটিখন থৈ পেলাই আকৌ মই এফালে যাব লাগিব ক'লৈ যাম কি কথা সেইটো আপোনালোকে সোনকালে গম পাব আৰু চাগে সেই ব্লগটো মই আগত দিম এইটো চাগে মই পিছত দিম তো আপোনালোকে জল্দি গম পাব ধুনীয়া ধুনীয়া ব্লগ আহি আছে চাই থাকিব আৰু এতিয়া মই ৰেডি হ'লোঁ আৰু এয়া চিম্পলকৈ ৰেডি হ'লোঁ মই কাৰণ বেছি মেকআপ কৰিলে মোক বহুত বান্দৰী লিখা দেখে সেইকাৰণে চিম্পল মেক্স মি লুক গুড চ' সেইকাৰণে মই যিমান পাৰোঁ চিম্পলকৈ থাকোঁ আৰু এতিয়া সেইকাৰণে মই গৈ আছোঁ স্কুটি আনিবলৈ তো বলক দেৰি হৈছে যাওঁ হা বাই পাই গ'লোহি এইখন ল'ব বোলে আমি অলৰেডি গৈছিলোঁ ভাইটি আহি পালেহি সি ডাইৰেক্ট মানে কলেজৰ পৰা আহি পেলাই সোমাই দিলে আৰু ফাইনেলি হিয়াৰ ইজ দ্য স্কুটি কেনেকুৱা লাগিছে আপোনালোকে জনাব ঘৰলৈ আনিলোঁ এতিয়া বৰ্তমান আপোনালোকক এবাৰ দেখাই দিছোঁ ভালকৈ এখন আল্ট্ৰাছ কিবা হয় মই চাব লাগিব দাম লৈছে 1,20,000 কৈ দিছোঁ আৰু এয়া মায়ে আৰ্টি কৰিবলৈ থালখন লৈ গৈছে ৰাতি হৈ গ'ল আৰু খানা চলি আছে খানা মোক নুলিয়াবি এয়া আমাৰ আলহী খাইছা কিহে খাইছা দেখাই দিয়া ছাগলী নবলে খোৱা দেই খোৱা স্কুটি পাৰ্টি খোৱা চবেই খোৱা ভালকৈ খোৱা আৰু এইখিনিতে কৈ দিওঁ যিহেতু আপোনালোকে ভাবিব এইখন মই বিকিম নেকি গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়াখন নিবিকো এইখন মই কেতিয়াও বিকিবই নোৱাৰোঁ কাৰণ গিফ্ট পোৱা বস্তুটোৱে বেলেগ নহয় জানো এইখন মোৰ বাসন্তী হয় মৰমৰ স্কুটি তো এইখন মই কেতিয়াও আচলতে বিকা কথা ভাবিবই নোৱাৰোঁ এখন বহুত মৰমৰ গাইজ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল পালে ডু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল লাভ ইউ অল